guys, good morning. Haru etia ratipua 9 baje hoise aru moi etia ready hoisu Zumba classot jabole. Bahut din hoise Zumba class mane attend kora nai aru walking u kora nai mane ekdom irregular hoi goisu. Mane majote lora ahile aru eo ahile gotike mane ekdom besto hoi goisilu khwa bua ratipua mane gotike bahut dinor murot ahe gotike moi mane ei thoi jabo digdar. Hetu karone ekdom সকলোবোৰ বস্তু মোৰ ৰেগুলাৰ হৈ গৈছিলে তো তাকো কন্টিনিউ কৰিব লাগিব আৰু মাজতে ব্লগো কৰা নাই মানে শুট কৰি থাকিবলৈ সময় নোহোৱা নাই শিলং যে গৈছিল শিলঙৰ ভিডিওটো মোৰ দেৰিকে আপলোড হৈছে এডিট কৰিবলৈ টাইমে নোপোৱা হৈ গৈছিল তো গতিকে আশা কৰিছো ভিডিওটো চাব শিলঙৰ ট্ৰিপটো যিখিনি শিলং লাভাৰ্স আছে তেওঁলোকে ভাল পাব আজি এটা আমাৰ লাঞ্চৰ নিমন্ত্ৰণ এটা আছে আমাৰ জুমা ক্লাছৰ এগৰাকী তেওঁ মানে ট্ৰান্সফাৰ হৈছে হায়দৰাবাদ যাবৰ কাৰণে নিমন্ত্ৰণ কৰিছে সো এতিয়া ৰাতিপুৱা গ্ৰীণ টি খালো বিস্কুট খালো খাই এতিয়া যাব লাইছো সাৰ আহা নাই তো এখানে ৰখি আছো ভাবিলো ব্লগটো স্টাৰ্ট কৰিছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগলে সো চাই থাকক আজি ভিডিওটো আজি দিনটো কি কৰো আৰু আজি মোৰ কাম কৰা মানুহ আহা নাই পুৰা ঘৰ সাফা কৰিব লাগিব থাৰ্সডে হিহঁতৰ ছুটি থাকে গতিকে থাৰ্সডে তাই ছুটি লয় উপায় নাই মই থাৰ্সডে অফিসো না যাও গতিকে আজি ঘৰটো বহুত দিনৰ সাফা কৰিব লাগিব আৰু 9th ফ্লোৰটো অকমান অলপ ধুলিটো অলপ বেছি হয় সো এতিয়া আহি জুমা ক্লাস কৰি আহোগে অলপ সাফা কৰিছো অলপ থৈছো এটা জুমা ক্লাস কৰি আহি কৰিমহি সো ব্লগটো চাই থাকিব আৰু আজি দিনটো কি কৰো সকলোকে দেখাই যাম আৰু এতিয়া জুমা ক্লাস কৰি আহি আৰু এতিয়া ঘৰ সাফাইত লাগিছো হাৰা মুছা কৰি ন সকলোখিনি কৰি পেলে আকৌ লগ পাই আছো আপোনালোকক নিৰ্মলা তেখেতৰে হাজবেণ্ডৰ মানে ট্ৰান্সফাৰ আহিছে হায়দৰাবাদলৈ একেবাৰে যাবগে হায়দৰাবাদৰে হয় তেওঁলোক তো আমাৰ জুম্বা ক্লাছৰ আজি সকলোখিনিকে তেওঁ লাঞ্চৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আৰু আমাৰ মাজৰে জাহানাৰা তেওঁ মক্কালৈ গৈছিলে মক্কাৰ পৰা ইমান ধুনীয়া সুন্দৰ আমালে খেজুৰ আনিছে এয়া চাকচোন কিমান বিবিধ খেজুৰ মানে কেঁচাৰ পৰা মানে পকালৈকে বহুত কিবিধ খেজুৰ আনিছিলে তো খেজুৰ খালো তাৰপিছত আমাৰ জুম্বা মানে গ্ৰুপৰ হৈ পেলাই নিৰ্মলাক আমি এখনি গামুচা আৰু এখনি হৰাইৰে তেওঁক মানে বিদায় দিলো এয়া হসাকে কাবাক মানে বিদায় দিয়া মুহূৰ্তটো বিৰাট বেছি দুখ লগা খুব মানে বেয়া লাগিছে আমি একেলগে এনেকে ফুৰিবলৈ যাওঁ এনজয় কৰো গতিকে আজি আমাৰ মাজৰ পৰা তেওঁ যাবগে গতিকে বেয়া লাগিছে আৰু আমি খুব সুন্দৰকে লাঞ্চ কৰিলো এ বিৰিয়ানী দেখিছেনে বিৰিয়ানী তেওঁ নিজেও চিকেন বনাইছে তাৰপিছত ক্যাপসিকামৰ এটা মানে সবজি বনাইছে ৰাইতা বিৰাট সুন্দৰ লাগে খুব সুন্দৰকে আৰু এতিয়া একদম দেখিছে ঘামি সামি এতিয়া আবেলি 5টা বাজা নাই আৰু এতিয়া মই কৰি আছো ফুলৰ কাম আমাৰ ওচৰতে যে নাৰ্সাৰী এখন আছিল এবাৰ দেখাইছিলো আপোনালোকক তালে গৈছিলো গৈ পেলে কেটামান পুলি আৰু কিনি আনিলো তাৰপিছত এতিয়া আমাৰ তাৰে মানে মামা থাকে নাৰ্সাৰী তেওঁ আহিছে আহি পেলে মোক পুলিবোৰ ৰুই আছে আৰু মোৰ একদম ভাগৰ লাগি গৈছে কাৰণে মামাক লৈ আহিছো বলক মোক অকমান ৰুই দিব ওচৰতে যিহেতু তেওঁৱে লৈ আহিলে আৰু এতিয়া দুপৰীয়া লাঞ্চ কৰি আহি অলপ জিৰাই লৈ পালে এতিয়া একদম পুৰা ফুলৰ কাম কৰি আছো একদম ঘামি চামি অৱস্থা নাই দেখিছেনে তো এতিয়া গাছা ধুম আৰু এইবোৰ কৰি মেলি আৰু এতিয়া মই আজি কি কৰিলো ফুলৰ কাম দেখাই আছো আৰু এইকিটা মোৰ এটা কি বুলি কয় মামা এইকিটা পাণ্ডা ন পাণ্ডাৰ কাটিং পুলি দিছিলে মামাই আৰু এইকেইটা এতিয়া হৈছে দেখিছে কি ধুনীয়াকে তাৰপিছত এতিয়া এইজোপা কি বুলি কয় হা মামাই কি নামটো কওকচোন ভালকে তানামুনু আৰু এইজোপা হৈছে মানি প্লান্ট এইটো মানে মানি প্লান্ট বহুত প্ৰকাৰৰ আছে এবাৰ মই আনিছিলো কিন্তু মৰি থাকিলে আজি আকৌ আনিছো আৰু এয়া দেখিছে মাটি মিক্স কৰি মামাই মোক ৰুই আছে আৰু এয়া আনিছো এইযোৰ তালপাতৰ এজোপা আনিছো এইযোৰ খুব ধুনীয়া দেখিছে ইমান ধুনীয়াকে জোপোহাকে মানে বাঢ়িছে সো এইযোৰ আৰু এটা এৰিকা পা মই আগতেও দুটা আনিছো এতিয়া আজি আৰু এটা আনিছো এৰিকা পা মই বিৰাট ভাল পাওঁ ঘৰৰ ভিতৰত থৈ পেলে তো এইফালে এটা মই কাটিং পুলি এইটো মই মানে ডাল পানীত দি পেলে ৰুই থৈছিলো এতিয়া হৈছে টাবত দিছো কিন্তু পাতবোৰ অকমান মৰি গৈছে সো সেইকাৰণে এতিয়া আকৌ অকমান নতুন মাটি দি দিছে মামাই সো এতিয়া মাটিখিনিত মই মিক্স কৰিছো এয়া
ভাৰ্মি কম্পোজ কি আছে মিক্স কৰিছে কোকোপিট ভাৰ্মি কম্পোজ আৰু এটো কিবা মাটি আছিল এটো হাৰ মিক্স কৰা মাটি কম্পোজ আৰু এফালে কোকোপিট পানী দিব নালাগে ন তো হেয়া ৰুই আছে মামাই ইডাল তানামুনুটো এতিয়া মোক ইয়াতে ৰুই দিব মামাই আৰু এইকিটা পাণ্ডাৰ যেটো কাটিং পুলি এইকিটা মানে মই এতিয়া থাইকাছ পাণ্ডা ন থাইকাছ পাণ্ডা এইকিটা মই এতিয়া লগতে টাবত নুৰু মানে এইকিটা আৰু অকমান ডাঙৰ হলেহে মই টাবত ৰুম এইকিটা মামা এতিয়া এইবোৰ প্লাষ্টিক বেগ যে অকমান ইয়াতকে ডাঙৰ এইকিটা ৰুই দিব ইয়ালে ট্ৰান্সফাৰ কৰি দিব মানে আসলে কাটিং কৰিলে এনেকুৱা সৰু হেৰিত থৈ পেলে যেতিয়া অকমান ডাঙৰ হ'ব তেতিয়া মানে আকৌ অকমান ডাঙৰ প্লাষ্টিক মানে বেগলে মানে ট্ৰান্সফাৰ কৰি দিব লাগে তাৰ পিছতহে মানে টাবত ৰুব লাগে তাৰপিছত আজি এতিয়া মই এইটো এটা বহুত দিনতে আনি থোৱা আছিল এইফালে ডাল ওলাইছে আৰু এইফালে এইটো এটা আনিছিলো নাৰ্সাৰীৰ পৰা কি নাম কয় নাজানো মই আনিছিলো এয়া হৈছে আৰু এইকেইটা মই আজি কাটিং কৰি পেলাই ৰুলো এয়া এইফালে মানে ৰং কৰি আছিলে যে ৰং কৰা ৰং কৰিলে একো নাই তাৰপিছত এইফালে এয়া এইটো আনিছিলো নাৰ্সাৰীৰ পৰা হৈছে আৰু এইফালে এইটো স্নেক প্লান্ট মই বিৰাট ভাল পাওঁ স্নেক প্লান্ট মই য'তে ত'তে মোৰ স্নেক প্লান্ট আছে আৰু এয়া এইফালে মানি প্লান্ট হৈছে দেখিছেনে এইকেইটা এয়া লাগি আছো আৰু এনেকৈ খুব ভাল লাগে এইজোপাও আনিছিলো নাৰ্সাৰীৰ পৰা হৈছে এইফালে এতিয়া পাত ওলাইছে আৰু এয়া দেখিছে হৈ গ'ল মোৰ কমপ্লিট এইফালে এয়া লগাই দিলে আৰু এইফালে এনেকৈ থৈছোঁ এতিয়া আমাৰ হৈ গ'ল ন আৰু আজি নেক্সট ডে হয় আৰু আজি সানডে হয় আজি পাৰ্লিৰ আকাশৰ মানে কোচিঙৰ এক্সাম আছে আৰু তাইক থবলৈ আহিলোঁ স্কুলত তাইক থৈ পেলাই মই যাম এতিয়া ভেটাপাৰালৈ আৰু এতিয়া আহিছোঁ ভেটাপাৰা শংকৰ মাধৱ পথ মানুহ ঘৰলৈ আহিছোঁ মানে কিবা এটা কাম আছে পাৰ্লিক পৰীক্ষাত বহাই পেলাই থৈ পেলাই এতিয়া আহিছোঁ তাইৰ পৰীক্ষা 12:20লৈকে হ'ব ভেটাপাৰা শংকৰ মাধৱ পথ সেইটো পথে যাব লাগিব আৰু গৰাকী বাইদেউ আহি আছে বাইদেউলৈ ৰখি আছোঁ ৱেইট কৰি আছোঁ মানে ৰাতিপুৱাৰ পৰা দৌৰা-দৌৰি পাৰ্লিৰ পৰীক্ষা এইফালে মই এইফালে আহিব লাগে তাৰপিছত গৈ চিকেন কিনি পেলাই থৈ আহিছোঁ চিকেন বনামগৈ পিছত আৰু আলহী অহা কথা আছে আজি ঘৰলৈ চ' দেখাই থাকিম ব্লগটোত আৰু এতিয়া আহি পালোহি ঘৰ আৰু এতিয়া চিকেন বনাবলৈ ৰেডি কৰোঁ আৰু এতিয়া এবাৰ আজি পাৰ্লিয়ে বনাব বোলে অলপ বেলেগ ষ্টাইলত বনাব বোলে তো মোক মানে বস্তুখিনি ৰেডি কৰিব দিছে তাক কেনেকৈ বনাই কি কথা দেখুৱাম বাৰু আৰু আজি বোলে হোৱাইট চিকেন বনাই তাই মই লোকেল চিকেনে আনি থৈছিলোঁ ব্ৰইলাৰ নহয় তাৰপিছত তাই হোৱাইট চিকেন বনাই তো ভাবিছিলোঁ বিৰিয়ানী বনাম কিন্তু বিৰিয়ানীৰ কাৰণে লোকেল চিকেনটো ভাল নালাগে তো এতিয়া তাই মানে লোকেল চিকেন দি বোলে হোৱাইট চিকেন বনাব মোক সুধিছে কাজু আছে না মোৰ কাজু নাই আছে বাদাম কাজু নাই কাজু মানে মই ইমান নাখাওঁ কেঁচা বাদামটো আনি থওঁ কিন্তু কাজু বেছি মই ইউজ নকৰোঁ সেইকাৰণে ইমান বেছি অনা নহয় গতিকে এতিয়া তাই কৈছে মই বাদামেৰে বনাম তো এতিয়া কেনেকৈ বনাই কি কথা মই বস্তুখিনি ৰেডি কৰোঁ তো এতিয়া 1:30 বাজিলে পটাপট ৰেডি কৰোঁ আবেলি আলহীও আহিব আৰু কালি ফুলৰ কামখিনি শেষ কৰিলোঁ আছে আৰু বহুত কাম আছে ফুলৰ আৰু কাম আছে অলপ অলপকৈ লগাই আছোঁ দুটা এটাকৈ কিনি কালি টোটেল মই 450 টকাৰ ফুল কিনিলোঁ 450 টকা অলপ সস্তাই হোৱা যেন পাওঁ মানে মোৰ এই ওচৰৰ নাৰ্চাৰীখন যে তাৰ পৰাই বহুত আনি আছোঁ যে সেইকাৰণে মানে এনেকৈ থৈ লওঁ তো সেইকাৰণে মানে সিহঁতে মোক অকণমান কমাই দিয়ে আৰু মানে অন্য মাৰ্কেট মানে নাৰ্চাৰীটো মই অকণমান সস্তাকৈ পাওঁ তো এয়া চিকেন এতিয়া মই চিকেন মেৰিনেট কৰি আছোঁ ইয়াত দৈ দিছোঁ প্ৰথমতে তাৰপিছত এইফালে আদা নহৰু পেষ্ট কৰি আছোঁ এইফালে পাৰ্লিয়ে কৰি আছে তাই ইয়াতে পিঁয়াজ বাদাম জলকীয়া হেৰি আপোনাৰ লং ইলাচি দালচেনি এইবোৰ দি পেলাই সেইখিনি ভাজিব বোলে ভাজি আৰু তাই আজি বনাব ন পাৰ্লি বনাবা
কৰি আছে আমখিনি তাই শুকান এই বাকলিবোৰ হেৰি কৰি লৈছে অলপ ফ্ৰাই কৰি লৈছে শুকানকৈ ইয়াতে দিলোঁ মই এতিয়া জিৰা ধনিয়া গুড়া ৰেড চিলি পাউডাৰ আৰু গৰম মছলা আদা নহৰু পেষ্ট আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ সানো এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি এনেকৈ অকণমান কেঁচা ভাৱটো আঁতৰাই লৈছোঁ তাৱাতে অকণমান ফ্ৰাই কৰি লওঁ যিখিনি ভাজি আছিলে তাই পেষ্ট বনাই পেলাই চেকি আছে পুৰা চেকনিত আজি মানে বেলেগ ধৰণৰ চিকেন হ'ব আৰু এইটো যিহেতু পাৰ্লি লাগিছে হয় নাই পাৰ্লি এইটো হোৱাইট চিকেন হ'ব বোলে আজি চাওঁ যদি হোৱাইট চিকেন হয় সেইকাৰণে বাদাম পিঁয়াজ জলকীয়া আৰু এতিয়া কেইটামান নহৰু লৈছোঁ নহৰু এই গোটেইখিনি অকণমান ভাজি ল'ম আৰু ইয়াতে নৰসিংহ পাতা কেইটামানো দিওঁ দি পেলাই ভাজি পেলাই মিক্সিত দি পেলাই পূৰা চাটনি কৰি লওঁ জিয়া দিছেনে পেষ্টখিনি দি তাই এতিয়া ভাজি আছে ধুনীয়াকৈ উতলি আছে পূৰা পেষ্টটো পূৰা ভাজিব লাগিব ন পাৰ্লি এতিয়া কি দিলা গাখীৰ দিলা পানী দিব নে গাখীৰ দিব লাগিব দিলোৱে বহুত হ'ল দিলা কেনেকুৱা হ'ল দেখিবলৈ হোৱাইট চিকেনটো তো একদম দেখা মই একদম মুখি চাফা কৰি লওঁ ৰ'ব একদম মেচি হৈ আছে অৱস্থা নাই কিটচেনটো অকণ চাফা কৰি লওঁ ইয়াত দেখিছে হোৱাইট চিকেন ৰেডি ফৰ চাৰ্ভ ইয়াত দেখিছে পাৰ্লিৰ হোৱাইট চিকেন ফাইনেলি এয়া আজি চিকেন এইফালে চাটনি বাদাম নৰসিংহ দি চাটনি এইফালে তিয়হ আৰু এয়া হৈছে জিৰা ৰাইচ বিৰিয়ানী চাউলে বনালোঁ পোলাও চাউলটো নাছিলে গতিকে বিৰিয়ানী চাউলৰ এয়া জিৰা ৰাইচ চ' এতিয়া চাৰ্ভ আজি এয়া ফাইনেলি মোৰ ছানডে স্পেচিয়েল থালি একো বিশেষ নাই চব্জি তব্জি একো বনোৱা নাই যিহেতু দেৰি হৈ গৈছে সেইকাৰণে একদম চিম্পুলকৈ বনাইছোঁ আৰু এতিয়া বনাইছে পাৰ্লিক থেংক ইউ দিছোঁ তাৰ খাই বিৰাট ধুনীয়া আছে আৰু আজি দেওবৰীয়া থালিখন খুব সুন্দৰকৈ এনজয় কৰোঁ আৰু আজি ব্লগটো ইমানতেই সামৰিছোঁ পুনৰ এটা নতুন ব্লগত লগ পাম গতিকে আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলৰ আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ